हेलो गाइस स्वागतम जनाइছো আমাৰ অন্যটি ভিডিঅ'লৈ আশা কৰিছো আপোনালোক সকলোৱে ভালে আছে আজি ভিডিঅ'টো এতিয়া পৰা ষ্টাৰ্ট কৰিছো আজি পৰা ৰোজা আৰু ভাবিছো আপোনালোকক দেখাম দিনটোত কি কৰো কি নকৰো ৰোজাৰ আগদিনা কালি পৰাটো দিনত একো খাব নোৱাৰিব ৰোজা এমা সকলোকে ৰমজান মাহৰ বহুত বহুত শুভেচ্ছা জনাইছো সকলোৱে ৰোজা যাতে ভালে ভালে ৰাখিব পাৰে তাই দোৱা কৰিছো আৰু দিনটোত কি কৰো কি নকৰো আপোনালোকক দেখাই থাকিম বলক ভিডিঅ'টো এতিয়া পৰা ষ্টাৰ্ট কৰিছো Here bahir khore huana khurere diana prerona here khabotir huana premoro chut pakhona ya rojar mahor karone boot aru boot lagiboy aru ya mo boot kita basi disu ya mar tat hoy mag di disu basi kine aru etia moi motor boot ebla sob basi ase আৰু আপোনালোকক দেখাই দিছো মই কি কৰি আছো হেয়াই এয়া ৰাজমা মুগ আৰু মটৰ গ্ৰীণ মটৰ আৰু বগা মটৰটো একেলগে লগাই কিনে এক ঘুগনি বনাব মা সদা মানে একেলগে লগাই থৈ দিছো আৰু তেতিয়া প্ৰত্যেক দিনে খাব পাৰিব সদায় বেলেগ বেলেগ খাব আৰু একে বস্তুৱে খাই থাকিব নোৱাৰি এয়া মিক্স কৰি থৈ দিছে আৰু দুপৰীয়াৰ কাৰণে ভাত বনাই আছে এয়া গৰৈ মাছ পুৰিছে গৰৈ মাছটো আৰু এয়া তিতা কেৰেলা ভাজি এয়া মা বনাইছে মই অকমান লৰাই দিছো আৰু গৰৈ মাছ পৰা কোনে কোনে খাই ভাল পায় কবচোন আৰু বনাব হিঙি মাছ আৰু নৰসিংহ ভেদাইলতা পাত এয়া বনাব জোল বনাব এয়া পিচি লৈছে আৰু হিঙি মাছেৰে জোল বনাইছে এইবিধ খাই কিনে মই বহুত বেছি ভাল পাওঁ আৰু এইটো খাবলৈও ভাল আৰু বহুত বেমাৰৰ কাৰণেও ভাল এয়া খাই কিনে বহুত টেষ্টি লাগে মই বহুত বেছি ভাল পাওঁ আৰু গৰৈ মাছৰ পিটিকাৰ কাৰণে ৰেডি কৰিছো জলকীয়া আৰু পিয়াজ কাটি দিছো এতিয়া আমি ভাত খাই কিনে মাৰ লগত উলাই আহিছো আৰু মই ফুল এটা ধুনিয়া ফুলি আছিল তাকে দেখাই দিছিলো জুম কৰি ভালকে দেখা নগলে আৰু মা আৰু মই আহি আছো ফাৰ্মাসীত যাম সেই কাৰণে ভাবিলো আপোনালোকক দেখাই দিও অলপ বাহিৰত উলাইছো আৰু বতৰটো বহুত ধুনিয়া ৰদ নাই ঠাণ্ডা বতৰ আৰু এতিয়া গৈ আছো গৈ কিনে আপোনালোকক দেখাম ক'ত গৈছো আমি আহিছো আমাৰ ওচৰৰে ফাৰ্মাসীখনত মাৰ কিবা মেডিচিনৰ কাৰণে আহিছো আৰু এতিয়া আমি অকমান ওচৰতে গণেশ মন্দিৰলৈকে যাম মাৰ কিবা এটা ল'ব আছে তো এতিয়া গৈ আছো গাইস বহুত দেৰি পিছত লগ পাইছো আৰু এতিয়া ভাত বনাই আছো ভাত তৰকাৰী কাটি দিছো আৰু হেৰি আজি এটা পিছৰাতিৰ কাৰণে ভাত বনাব লগা হৈছে আৰু এটা খাবলৈ বনাব লগা হৈছে আজি ফাৰ্ষ্ট ৰোজা মানে কালি হ'ব আৰু এতিয়া তাৰে বি নামাজ পঢ়িব লাগিব ভাবিছো এতিয়া কথা পাতি লওঁ আপোনালোকৰ লগত আৰু ভাতটো হৈ লওক আৰু এতিয়া কণী আলু বনাইছো পিছৰাতিৰ কাৰণে বনাইছো এতিয়া খাবলৈও বনাইছো একেলগে বনালো আৰু এতিয়া ভাবিছো ব্লক ৰিমুভ কৰাই নাই মেকআপ আৰু অজু কৰিব লাগিব তেতিয়া একেলগে ফেস ওয়াশ কৰি লম এতিয়া পিছত লগ পাম যদি পাৰো আৰু নোৱাৰিলে একদম পিছতে লগ আমি নামাজ পঢ়িব ৰেডি হৈ গলো আৰু তেওঁ নামাজ পঢ়ি আছে এটা নামাজ পঢ়ি লওঁ অজু কৰি আহিলো আৰু তেওঁ পঢ়ি আছে দেখাই আছে লগ মান এটা ময়ো পঢ়ি লওঁ আৰু কিমান পাৰো ভিডিঅ' কৰি থাকিম যদি নোৱাৰো পিছতে লগ পাম যদি পাৰো আৰু এটা নামাজটো পঢ়ি লওঁ জলদি বহুত দীঘল নামাজ পঢ়ি লওঁ এতিয়া হাই গাইস আমাৰ তাৰাবি পঢ়া হৈ গ'ল 9:30 বহিছিলো আৰু 10:30 বজা নাই 5 মিনিট মান বাকি আছে হৈ গ'ল 1 ঘণ্টা মান লাগে আৰু
চব নামাজ পঢ়াতে তাৰাবি নামাজ অলপ দীঘল তাৰপিছত সেইকাৰণে দেৰি হৈ গ'ল বেছি নামাজ যে আৰু এখন আহি গ'ল ইফতাৰ চেহেৰি চব আছে ইয়াতে আৰু আমি দুটাই একেলগে নামাজ পঢ়িলোঁ আনিলা হা পিছ ৰাতি আমি চেহেৰি খালোঁ খাই কিনে এতিয়া মই ভিডিঅ' কৰিব নাপালোঁ সেইকাৰণে ভাবিছোঁ অলপমান আপোনালোকক দেখাই দিওঁ আঁঠুৱা লাগিয়ে আছে আৰু আজান দিলে নামাজ পঢ়ি কিনে শুই থাকিম আৰু খোৱা চোৱা হৈ গ'ল হাই গাইছ আৰু দিনটো ভিডিঅ' নকৰিলোঁ আৰু এতিয়া আমি ইফতাৰ কৰা টাইম হৈছে চব বনাইছোঁ আৰু কি বনাইছোঁ আপোনালোকক দেখাই দিওঁ আৰু আজি মই ভিডিঅ' কৰিব নাপালোঁৱে সেইকাৰণে ভাবিছোঁ কি বনাইছোঁ দেখাই দিওঁ আৰু বলক দেখাই ৰেডি কৰিছোঁ এয়া ফলৰ প্লেট আৰু এয়া পকৰি বনাইছোঁ সেৱাই আৰু এয়া মই পোলাও বনাইছোঁ খুৰমা পোলাও আৰু বনাইছোঁ ঘুগনি এয়া পোলাওটো বেছি ভজা নাই সেইকাৰণে এনেকুৱা হৈ আছে বেছি ভজা খাব মন যোৱা নাই এয়া আজি আমাৰ ইফতাৰৰ প্লেট আৰু এইটো পকৰি হৈছে হেৰিৰ অমিতাৰ পকৰি মই বনাইছোঁ আৰু আমাক দিছে ওচৰৰ আণ্টিহঁতে আৰু এইবিলাকে আৰু এইখিনিয়ে এতিয়া খাম আৰু নেমু চৰ্বত বনাইছোঁ বৰফ দিছোঁ এতিয়া আমি ইফতাৰ কৰি আজান দিয়া নাই ৰখি আছোঁ বহি আছোঁ চব হৈ গ'ল কাম আৰু ভাবিছোঁ আজি ভিডিঅ'টো এতিয়া শেষ কৰোঁ নহ'লে বহুত দীঘল হৈ যাব কালিৰ পৰা ভিডিঅ' কৰা নাছিলোঁ আৰু আকৌ লগ পাম ৰোজাৰ ব্লগ লৈ এমাহ আছে আজি ফাৰ্ষ্টহে আৰু আজিৰ ভিডিঅ'টো এতিয়া শেষ কৰিছোঁ যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পালে লাইক শ্বেয়াৰ কমেণ্ট কৰি দিব আৰু যদি মোৰ চেনেলটোৰ প্ৰথমবাৰৰ বাবে আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰিব তেতিয়া মই দিয়া ভিডিঅ'ৰ নটিফিকেশ্যন জলদি পাব আৰু আজিলৈ আহিছোঁ ভিডিঅ'টো চোৱাৰ বাবে বহুত ধন্যবাদ